ছড়ি তোকে দেখে ঘুরি ঘুরি গো এক ছড়ি এক ছড়ি হাই রে এক ছড়ি তোকে দেখে ঘুরি ঘুরি গো এক ছড়ি কেহু কোনো কহক মোকে দিবানিসি গো ভাবু তোকে কেহু কোনো কহক মোকে দিবানিসি গো ভাবু তোকে हमर कैसन 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 करे ना कैसन करे ना तोरी नियर देख रहा कैसन जाने पाना ভাদরে করো মাসালে ভাদরে করো মাসালে ও ভাদরে করো মাসালে এক ছড়ি হাই রে এক ছড়ি তোকে দেখে ঘুরি ঘুরি গো এক ছড়ি এক ছড়ি হাই রে এক ছড়ি তোকে দেখে ঘুরি ঘুরি গো এক ছড়ি কেহু কোনো কহক মোকে দিবানিসি গো ভাবু তোকে কেহু কোনো কহক মোকে দিবানিসি গো ভাবু তোকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পানেৰী আছা আঞ্চলিকৰ উদ্যোগত আজি আমি সমগ্ৰ পানেৰীবাসী ৰাইজক লৈ বিশিষ্ট ব্যক্তিক লৈ আমি লাইকটা স্থাপন কৰিলোঁ আৰু ইতিমধ্যে নিৰ্ধাৰিত কৰা হৈছে 24 ছেপ্টেম্বৰ 24 আৰু 25 ছেপ্টেম্বৰ তাৰিখে পানেৰী আছা আঞ্চলিক সমিতিৰ 8ম ত্ৰিবাৰ্ষিক অধিৱেশন লগতে কৰম উদযাপন কৰিবলৈ লোৱা হৈছে আৰু ইতিমধ্যে লাইকটা স্থাপন কৰিলোঁ। হয়, এইটো ক্ষেত্ৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি এইটো দাবী কৰি আহিছিল যে কৰম পূজা উপলক্ষে উৎসৱ উপলক্ষে চাহ বাগিচা তথা চৰকাৰী ছুটি এটা হ'ব লাগে বুলি আমি দাবী কৰি আহিছিলোঁ। কিন্তু আজি চৰকাৰে ঘোষণা কৰিলে যে চৰকাৰীভাৱে কৰম উৎসৱটি এটা বন্ধ ঘোষণা কৰাৰ পিছতো আমি দেখিবলৈ পালোঁ যে যি কৰম উৎসৱ তথা পৰ্বৰ লগত যি সংগতি ৰাখি যি বৃহৎ আদিবাসী জনগোষ্ঠী চাহ বাগিচাত বসবাস কৰে বা তেওঁলোকৰ লোক সংস্কৃতিক হয়, তেওঁলোকক কিন্তু এই বন্ধৰ পৰা তেওঁলোকক বিৰত ৰখা হ'ল। পোনপ্ৰথমে মই ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ হয় এইটোকে ক'ব বিচাৰোঁ যে আজি চাওক, প্ৰথমতে আমি ধন্যবাদ জনাইছোঁ যে চৰকাৰী বন্ধ ঘোষণা কৰিছে চৰকাৰে, কিন্তু তাৰ লগতে সংগতি ৰাখি যিটো নেকি বাগিচা বন্ধ যিটো নেকি দিছে, এই বাগিচা বন্ধটো এক প্ৰকাৰে আমি ধিক্কাৰ জনাইছোঁ। কেনেকুৱা, তাতে বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰ কৰি এটা বন্ধ ঘোষণা কৰিছে, যিটো নেকি বন্ধৰ দিয়া নিদিয়া একো মূল্য নাই মানে এইটো বন্ধৰ। কাৰণ আজি চাওক, বন্ধটো এনেকুৱা দিছে যে তেওঁলোকে পালন কৰিব আজি কৰম উৎসৱ, কিন্তু কৰম উৎসৱ পালন কৰাৰ বিনিময়ত কি কৰিব, বন্ধ যদি তেওঁলোকে পালন কৰে তেতিয়াহ'লে নেক্সট ৰেষ্ট ডে বুলি কৈছে, সেই দিনাখন মানে তেওঁলোকে ছুটি যিদিনা পাব সেইদিনা কাম কৰি দিব লাগে। তাৰমানে কি তাৰমানে কি বুজাইছে এইটো? আমাকতো বুৰ্বকহে বনাব বিচাৰিছে, এইটো সঁচা কথা। আমি এতিয়া জানো যে বন্ধ দিব লগা হ'লে চৰকাৰ যদি সঁচাকৈ সদিচ্ছা আছে তেতিয়াহ'লে অপেনলি দিয়ক না, এইবিলাক কিয় ৰাজনৈতিক কৰি দিয়ে বন্ধবিলাক। আমি সেইটো হয়, এইটো কণ্ট্ৰভাৰ্চি এটা লগাই দিছে, বন্ধ দিছে আৰু এনেকুৱা প্ৰতাৰণা কৰাৰ ধৰণৰ হৈছেতো কথাটো। আজি
বাগিচা অঞ্চলৰ ৰাইজক এনেকুৱা বুৰ্বক ধৰণৰ ভাবিছে নেকি চৰকাৰে যে আমি বন্ধ দিছোঁ আৰু চাওক আপোনালোকৰ মানে প্ৰতি আনুগত্য আছে বুলি ভাবিছে, তেওঁলোকে দেখুৱাব বিচাৰিছে। কিন্তু এই ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ কোনো ধৰণৰ ইয়াতে চৰকাৰে মানে আমাৰ প্ৰতি সদিচ্ছা নাই। আৰু যদি সঁচাকৈ সদিচ্ছা আছে তেতিয়াহ'লে অপেনলি কৈ আছোঁ আজি যে তেওঁলোকে যে বন্ধটো দিয়ক, যে ছুটি সহকাৰে তেওঁলোকে পে'মেণ্ট দিব লাগে। তেতিয়াহে আমি ক'ম যে নাই আদিবাসী ৰাইজৰ লগত চৰকাৰ আছে, এইটোৱে জনাব বিচাৰিছোঁ। টোপ দিয়াৰ ধৰণে হৈছে। আজি চাওক আমি কৰম উৎসৱৰ লগত সংগতি ৰাখি আজি ভাদৰ মাহৰ একাদশী 6 তাৰিখে চৰকাৰে ছুটি দিছে, আমি কৰম উৎসৱ পালন কৰিছোঁ। পানেৰী চাহ বাগিচা আপোনালোকে দেখা পাইছে। আজি ওদালগুৰি ডিষ্ট্ৰিক্ট আমি পানেৰী আঞ্চলিক সমিতিয়ে গোটেই মিলি ইয়াতে জাক জমকতাৰে আজি লাই খুঁটা স্থাপন কৰিছোঁ। আমাৰ অহা 24 আৰু 25 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ইয়াতে আমি কৰম উৎসৱ পালন কৰিম। তাৰমানে কি আমাৰ জাতীয় সংস্কৃতি আমি বচাই ৰাখিব বিচাৰিছোঁ আৰু ইয়াতে কি হৈছে জাতি ধৰ্ম নিৰ্বিশেষে আমি এই উৎসৱটো পালন কৰিব বিচাৰোঁ। আৰু চাব আপোনালোকে আহি যে 24-25 তাৰিখে আমি সকলো জনগোষ্ঠীৰ নৃত্য নাট এইবিলাক আপোনালোকে দেখা পাব, যাতে আমি সমিল মিলেৰে এই অসমখন যিহেতু আগবঢ়াই লৈছোঁ আৰু আগবাঢ়ি যাব বিচাৰোঁ সকলোৰে লগতে, এইখিনিয়ে মই ক'ব বিচাৰোঁ। চাওক চৰকাৰৰ যিবিলাক চৰকাৰী অনুষ্ঠানবিলাক তেওঁলোকে বন্ধ দিছে সেইটো মানিছে, কিন্তু বৃহৎ সংখ্যক মানুহ ক'ত জড়িত হৈ আছে? বাগিচা অঞ্চলত। বৃহৎ সংখ্যক মানুহ বাগিচা অঞ্চলত জড়িত হৈ আছেতো। আজি শ্ৰমিকসকলে তেওঁলোকেহে পালন কৰে বেছিভাগ। আজি তেওঁলোককে ডিপ্ৰাইভ কৰি ষড়যন্ত্ৰ কৰি বোলে আপুনি গমেই পাইছে যে ৰেষ্টৰ দিনত তেওঁলোকে কাম কৰিব। এইটো কি ধৰণৰ ভেকু ভাওনা লগাই চৰকাৰে যি ধৰণৰ ষড়যন্ত্ৰ কৰিছে এইটো আমি ধিক্কাৰ জনাইছোঁ। স্পষ্ট বাগান অঞ্চলত এই বন্ধৰ কোনো প্ৰভাৱে পৰা নাই। নাই তেনেকুৱাই। এতিয়া আমি অলপ আগতে গম পালোঁ যে মেনেজমেণ্টে গমেই পোৱা নাছিলে, আজি বন্ধ, কালি ওলাইছে ৰিজাল্ট যে বন্ধ দিব লাগে বোলে বাগিচা। তাৰমানে কি এইটো ভেকু ভাওনা, এটা চৰকাৰৰ এটা মানে এটা ল'ব বিচাৰিছে আৰু ক্ৰেডিট ল'ব বিচাৰিছে বুলি ক'লেও ভুল নহয় এইটো। খেলাবৰে বজাই দে